নমস্কাৰ, মই ঋতুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কলডিলৰ সৈতে কুকুৰা মাংসৰ এটা ৰেচিপি। গতিকে পলম নকৰি বলক আৰম্ভ কৰোঁ। আজি মোৰ ৰেচিপিটোৰ বাবে লাগিব মই 2টা সৰু পিঁয়াজ লৈছোঁ, কেইটামান কেঁচা জলকীয়া, কেইটুকুৰামান আলু, কুকুৰা মাংস লৈছোঁ। আপোনালোকে নিজৰ জোখমতে ল'ব পাৰে। এয়া লৈছোঁ জলকীয়া আৰু আদা নহৰুৰ পেষ্ট, আৰু এই শুকান মছলাখিনি মই অলপ পানীত মিলাই লৈছোঁ। ইয়াত মই দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অলপ মিট মছলা। আৰু এইখিনি লৈছোঁ মই কলডিল, মই ভীমকলৰ কলডিল লৈছোঁ, আপোনালোকে বেলেগো ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি মই মিহি মিহিকৈ কুটি লৈছোঁ। এখন কেৰাহী গেছত পাতি দিছোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই জোখমতে মিঠাতেল দিম। আপোনালোকে নিজৰ জোখ অনুসাৰে মিঠাতেল দিব পাৰে। তেলখিনিত যেতিয়া ফেনখিনি নাইকিয়া হৈ যাব, তেতিয়াই গম পাম যে আমি তেল গৰম হৈছে। এতিয়া তেল গৰম হ'ল। ইয়াত মই কেইটামান তেজপাত দি দিলোঁ আৰু কাটি থোৱা পিঁয়াজখিনি ৰঙচুৱা হৈলৈকে ভাজি থাকিম। পিঁয়াজখিনি মোৰ ভজা হৈ গৈছে। এতিয়া যিখিনি আদা নহৰু পেষ্ট মই কৰি থৈছিলোঁ, তাৰে ডাঙৰ চামুচেৰে 2 চামুচ মই দি দিছোঁ। কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভাজিব লাগিব। এতিয়া যিখিনি মছলা মই পানীত তিয়াই ৰাখিছিলোঁ, সেই মছলাখিনি মই ইয়াতে দি দিম আৰু ভালদৰে মিলাই ল'ম। মছলাখিনি অলপ তলত ধৰি যোৱা যেন লাগিছিল, সেইবাবে মই অলপমান পানী দি পেলাই এতিয়া এইখিনি ভালদৰে ভাজিম। ইয়াত দেখিছে মোৰ মছলাৰ পৰা তেল আঁতৰিছে। এতিয়া মই ইয়াতে মাংসখিনি আৰু আলুখিনি একেলগে দিম, ভাজি থাকিম। অলপ সময়ৰ বাবে ঢাকোন লগাই দিম। মাজে মাজে এনেদৰে ঢাকোন লগাই লগাই মই গেছটো চিমত দিয়ে মাংসখিনি সিজি নোযোৱালৈকে ভাজি থাকিম। এতিয়া আধা ভজা হৈ গৈছে মাংসখিনি। এতিয়া মই ইয়াতে কলডিলখিনি দি দিম। আপোনালোকে কলডিলৰ পৰিমাণ বেছিও দিব পাৰে। ভালদৰে মিলাই লৈছোঁ। মিলাই লৈ পুনৰ ঢাকনি মাৰি দিম। সোৱাদ অনুসাৰে নিমখ দি দিব। ভালদৰে ঢাকোনখন লগাই দিম আৰু পুনৰ 5-10 মিনিটৰ কাৰণে মই এইখিনি এনেদৰে ঢাকি থৈ দিম। এয়া দেখিছে মাংসৰ পৰা পানী ওলাইছে। মাংসৰ পানীখিনি নাইকিয়া নোহোৱালৈকে মই এনেদৰে পুনৰ ঢাকোন মাৰি মাৰি ভাজি থাকিম। মোৰ প্ৰায় কলডিল সিজিছেই। এতিয়া মই কেইটামান কেঁচা জলকীয়া দি দিছোঁ আৰু অলপ কচুৰি মেথি মই ইয়াতে দি দিম। কচুৰি মেথি যদি নাথাকে আপোনালোকে ধনিয়াৰ পাতো দিব পাৰে। ভালদৰে লৰাই ল'ম
আৰু গ্ৰেভিটোৰ অনুসাৰে আপোনালোকে ইয়াত পানী দি দিব। মই বেছি গ্ৰেভি নাৰাখোঁ, সেইবাবে মই মাত্ৰ 1 কাপহে দিছোঁ। এয়া চাওক, মোৰ মাংস প্ৰায় সিজিছেই। এতিয়া ঢাকোনখন আঁতৰাই মই অলপ সময়ৰ কাৰণে মই এনেদৰে ভাজি থাকিম। এয়া চাওক, মোৰ আজিৰ কলডিল আৰু কুকুৰা মাংসৰ ৰেচিপিটো ৰেডি হৈ গ'ল। যদি মোৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জনাবচোন কোনে কোনে এনেদৰে খাইছে। আৰু যদি মোৰ চেনেলত আপোনালোক নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।